নমস্কাৰ। গল্প পঢ়ি আছোঁ এইকেইদিন। দুদিনমান আগতে মোৰ মাঘৰ গল্পটো ইমান বেছি মানুহে আঁকোৱালি লৈছে, সেইটো বড়ো ভাষালৈ অনুবাদ হ'ল। কেইদিনমান আগত বড়ো ভাষাটো গল্পটো পঢ়িলে, আৰু এতিয়ালৈকে মই মোৰ নিজৰ গল্প দুটা পঢ়িলোঁ। মাঘৰ আপোনালোকে শুনিছে, তাৰপিছত চিৰন্তনটো পঢ়িলোঁ। এতিয়া আজি মই প্ৰকাশ নোহোৱা গল্প এটা পঢ়িম বুলি ভাবিছোঁ। গল্পটোৰ নাম হৈছে ইলান ভাইটেল পানীৰ এক ishqk-gatha। এইটো গল্প প্ৰকাশ হোৱা নাই আগতে, হয়তো বিহু সংখ্যাৰ আলোচনী ওলালে হয়তো প্ৰকাশ হ'লহেঁতেন। গতিকে মই সেইটো গল্প আজি পঢ়িম বুলি ভাবিছোঁ। আৰু এইটো গল্প আচলতে আমি বহুত কৈ থাকোঁ মাৰ্জিনেলাইজড কমিউনিটি, প্ৰান্তীয় সম্প্ৰদায় কথা কৈ থাকোঁ। আচলতে আমি সদায় মাৰ্জিনেলাইজড কমিউনিটিৰ কথা হিচাপে এই সময়ত শ্ৰমিক শ্ৰেণীসকলৰ যি দুৰ্দশা সেয়া চলি আছে সাম্প্ৰতিক পৰিস্থিতিত। কিন্তু তাৰ লগতে আমাৰ সমাজত মেইন ষ্ট্ৰীমৰ পৰা আঁতৰত আন কিছুমান মাৰ্জিনেলাইজড কমিউনিটি আছে, যিবিলাকৰ বেচিছটো হয়তো বহু সময়ত বেলেগ বেলেগ ধৰণৰ বেচিছ হয়। আৰু তেনেকুৱা এটা মাৰ্জিনেলাইজড কমিউনিটি হৈছে থাৰ্ড জেণ্ডাৰ। আৰু সেই থাৰ্ড জেণ্ডাৰৰ ইছ্যুটোক লৈ পেলাই এই গল্পটো মই লিখিছিলোঁ। কেনেদৰে মেইন ষ্ট্ৰীমিঙত তেওঁলোকে সমাজৰ মূল সুঁতিত সোমোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। তো সেইটোক লৈ পেলাই গল্পটো অকণমান প্ৰেমৰ গল্পৰ নিচিনাও, প্ৰেম আৰু ৰিজেকশ্যন, প্ৰেমৰ যিটো ৰিজেকশ্যন, তাৰ চাইক'লজিকেল এফেক্ট, সেই সকলোবিলাক সামৰি মই লিখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই গল্পটো পঢ়িছোঁ। ইলান ভাইটেল পানীৰ এক ishqk-gatha। আপুনিতো আছিল পানীৰ প্ৰেমিক। অথাই কালজলধিৰ নিৰন্তৰ স্ৰোতত সহস্ৰদাত খেচৰি মুদ্ৰাৰে সোমাই থকা জলকন্যাৰ প্ৰতি অনুৰক্ত। অথচ সেই কালান্তৰৰ জলীয় কেঁকুৰি এটাতে ময়ো কালাতিপাত কৰিছিলোঁ আৰু উঠি আহিছিলোঁ দুহাতে দুটি পাত্ৰ লৈ। দুয়োটা পাত্ৰ ভৰি আছিল 7 পুৰুষৰ দিনৰেই পৰা সাঁচি ৰখা মৌজল, বিষৰ বড়ি আৰু কত কি। অথচ আপুনি আছিল পানীৰ প্ৰেমিক। গহীন অৰণ্যত পিয়াসৰ একোটি কল কল জুৰি বিচাৰি আপুনি ঘূৰমুটিয়াই ফুৰিছিল। ঘূৰমুটিয়াই ফুৰাৰে বয়স আছিল সেয়া। একেখন অৰণ্যতে ময়ো ঘূৰমুটিয়াই আছিলোঁ অনন্তকালৰ তৃষালৈ। অথচ এক ধৰণৰ অনন্য জলেৰে চপ হৈ আছিল মোৰ চেতন। কেনে আচৰিত! স্ফীত হৈ উঠাৰ দুৰ্বাৰ অথচ অপাদেয় বাসনা এটাক মই কত কাল ধৰি কঢ়িয়াই ফুৰিছিলোঁ। জীৱনৰ স্বাভাৱিক ছন্দত স্ফীত হৈ উঠাৰ কোনো সম্ভাৱনা নোহোৱাকৈয়ে সেই পৰম অনুভূতিৰ জলেৰে চপচপীয়া হৈ আছিল মোৰ বুকুৰ সমান মঙহ। কেনে আইৰণি আছিল আপোনাৰ কথাবোৰতো। আপুনিতো আছিল সাহিত্যৰ ছাত্ৰ। তেনেস্থলত শব্দ নহৈ পানীক ব্ৰহ্মস্থান। বিৰোধাভাস অকল তাতেই নাছিল, আছিল অনেক কথাত। এৰা চব কথাইতো ফটফটীয়া হৈ আছে মনত। দেখিছেনে অত যুগ ধৰি অৱচেতনৰ অতল গহ্বৰৰ বৰপেৰাত সযতনে লুকুৱাই থোৱা সমস্ত ভাৱনাই এতিয়া কেনেদৰে বেঙে জপিওৱা দি জাম্প দিয়া ওলাই আহিব লাগিছে। আৰু এয়া মোৰ চেতনাৰ পিঠিত সৰৌপ কৰে চাবুকে কোবোৱা দি কোবাব লাগিছে। সেয়াতো কত কাল পূৰ্বৰে কথা। বিশ্ববিদ্যালয়ত তেতিয়া মই শিৱৰ অন্বেষণত ৰত। শিৱনো এনে কি আছিল যে মই অ'ত ত'ত বিচাৰি হাহাকাৰ কৰি উঠিছিলোঁ। নহয়, আছে কেনে পৰম ৰহস্যময় স্বৰূপ হৈ শিৱই মোৰ সত্তাৰ অনাদি অনন্ত জুৰি ৰজি আছে আজিকো প্ৰতি। আৰু
তেতিয়া এই বেগানা মহানগৰীত মই শিৱ বুলি বিচাৰি ফুৰিছিলোঁ ছাঁ দিব পৰা এজোপা প্ৰকাণ্ড জৰি গছ। তেনেবোৰ দিনতেই আপোনাক দেখিছিলোঁ। আচলতে মই আছিলোঁ মনস্তত্বৰ ছাত্ৰ, অথচ কাহিনী কথন বয়নৰ জোলাহাখনে মোক আপোনাৰ ডিপাৰ্টমেণ্টৰ ওচৰ চপাই নিছিল। হয়, ধূলি আৰু ধোঁৱাই চানি ধৰা তেনেবোৰ দিনতে আপুনি খোজ দিছিল মোৰ সংবেদনৰ ৰসখৰাত, আৰু পূৰ্বয়া বতাহ এজাকে মোক তেতিয়া জোকাৰি থৈ গৈছিল। পূৰ্বয়া জাকে মোৰ হাতত এৰি গৈছিল কিছুমান অচিন গছৰ গুটি। সেই গুটিবোৰে সেই দিন ধৰি মোৰ চেতনাক হানি খুচি লহুলুহান কৰি পেলাইছে। সেই গুটিসোপাৰ খেচখেচনিতে হয়তো মই আপোনাক পোষণ দি ৰাখিছিলোঁ সংবোধনৰ আংগিনাত। নে আপুনিহে মোক সংবেদনাৰ আধান খুৱাই আবদাল কৰিবলৈ লৈছিল? আপুনি জানেনে, চেতনাৰ অন্ধকাৰ ঘুলিত বাহা কৰা বাসনাৰ শ্বাপতবোৰে যেতিয়াই তেতিয়াই ফেট তুলি ধৰা হৈছিল। বিশ্ববিদ্যালয়ৰ কেণ্টিন পাকঘৰত চাহ খাই থাকোঁতে, ইউনিয়ন হলৰ আগেদি আপুনি হনহনাই খোজ লওঁতে, আৰু সেইদিনা ছেমিনাৰ হলত গাতে গা লগাই থিয় হওঁতে আপুনি নিজেও নজনাকৈয়ে কুটকুটাই দিছিল মোৰ সংবেদনৰ চেলবোৰ। আপোনাৰ তামবৰণৰ পৌৰুষদীপ্ত শৰীৰ, শীতৰ ঊৰ্ধ্ববাহু বৃক্ষৰ দৰে কুটকুৰা চুলি, ধুলু ধুলু চকু, আৰু আপোনাৰ সেই আৱাজ, এই সকলোবোৰ মিলেইতো মোৰ সন্মুখত প্ৰকট হৈ উঠিছিল নিৰ্গুণ নিৰাকাৰ শিৱৰ এক পাৰ্থিৱ অথচ অস্পৰ্শীয় অৱয়ব। সেয়ে সেইদিনাই মই আপোনাৰ আগত উদং কৰি খুলি দেখুৱাইছিলোঁ মোৰ মনৰ সপ্তম সংগোপন দুৱাৰ। এৰা সেইদিনা আছিল নাৰী আৰু সাহিত্য বিষয়ক এখন ছেমিনাৰ। তাত কোনোবাই কৈছিল, নাৰী নদীৰ দৰে, নদী নদী, পানী পানী, আৰু আপুনিতো আছিল পানীৰ সমৰ্থক। আপুনিয়েইতো মোক কৈছিল, পানীৰ দৰে হোৱা, নদীৰ দৰে হোৱা। নদীয়ে পোৱা নোপোৱাৰ হিচাপ নাৰাখে। বহুত কাম আছে তোমাৰ কৰিবলৈ। কিমান মুগ্ধকৰ আছিল আপোনাৰ কথাবোৰ, অথচ গৰ্বৰ। হ'বৰেই কথা, আপুনিতো আছিল প্ৰথম বুলি মোহৰ মাৰি দিয়া পাৰৰ মানুহ। কিন্তু মোৰতো কাহানিও নাছিল নিজাকৈ এখন নদী। মই আছিলোঁ তৃতীয় পাৰৰ মানুহ, আৰু আপুনিতো আছিল সেইসকলৰ মাজৰ এজন যাক ইতিমধ্যে মেপিং কৰা হৈ গৈছে প্ৰথম পাৰৰ বুলি। মোৰ নিজাকৈ এখন নদী নাছিল, সঁচা নাছিল নদীৰ প্ৰথম পাৰ, অথচ প্ৰথম পাৰৰ সেই ব্ৰহ্মজলৰ প্ৰতি আছিল অপাৰ আগ্ৰহ। সেয়ে আৱাহনী মুদ্ৰাৰে মই দুহাত মেলি দিছিলোঁ। আপুনি মোৰ দুহাতত লাহেকৈ চুইছিলহে মাত্ৰ, অথচ মোৰ বুকুৰ মাজলৈ টানি নিবলৈ চেষ্টাও চলোৱা নাছিল। হয়তো সেই ষ্টেৰিঅ'টাইপৰ শতাব্দীজোৰা বিবৰ্ণ অথচ শক্তিশালী সূতাবোৰেৰে আপুনিও আপোনাৰ ভাৱধাৰাক ঠায়ে ঠায়ে তালি মাৰিছিল। হয়তো আপুনিও হৈ পৰিছিল দ্বিধাৰ চাৰে ধূসৰ। আপুনি হয়তো বাকজালৰ অপাৰ মহিমাক গুৰুত্বই দিয়া নাছিল। দিবওনো কেনেকৈ? আপুনিতো শব্দৰ সলনি পানীক ব্ৰহ্মস্থান দি থৈছিল। সেইকাৰণেই মোৰ অৱচেতনৰ জলাধাৰৰ শেলুৱৈ ধৰা পানীত বৰ বৰ ঢৌ তোলা কথাবোৰো আছিল আপোনাৰ কাৰণে কেজুৱেল। সেই যে আপোনাৰ গাতে গা লগাই থিয় হ'ব লগা হৈছিল ছেমিনাৰ হলৰ এটা মূৰত, আপোনাৰ তপত নিশাহবোৰ মোৰ ছাল ভেদি নিগৰি গৈছিল মোৰ শিৰা উপশিৰাৰ পৰা ধপধপাই থকা পাৰ পোৱালিহেন কলিজাটোলৈ। আপোনাৰ বোধৰ দৃষ্টিও তাৰ লগতে প্ৰৱেশ কৰিছিলনে? মোৰ ভিতৰত নীৰৱে নিমাতে বাঢ়ি আহিবলৈ ধৰা অপেক্ষাৰ এক সুদীৰ্ঘ মৰুভূৰ উমান পাইছিলনে আপুনি?
সেই মৰুভূৰ বালিতেইতো তাপিত হৈ ইলুটি শিলুটি খাইছোঁ খলাত ভজা মাছৰ দৰে। আপুনিতো এৰি গৈছিল মোক মাছ বাটতে। এৰি যাবৰেই কথা। আপোনাৰ চেতন মনন বাসনাৰ পঘাৰে বান্ধ খাই আছিল নদীৰ দ্বিতীয় পাৰত। আপুনি কৈছিল মোক নদী হ'বলৈ, অথচ প্ৰথম পাৰৰ পৰা তৃতীয় পাৰলৈ সামৰি দলং এখন হৈ উঠাৰ কথা কাহানিও কোনেও মোক নকলে। অথচ আপুনিয়েইতো মোৰ বোধৰ সাংগিনাত প্ৰথিত কৰিছিল এপাহ মৰুফুল। আচলতে কি ঘটিছিল সেয়া আজি পৰ্যন্ত মোৰ পক্ষে সাঁথৰ। ৰিডলছ, লয়ে লয়ে ঠেকা খুন্দা খোৱা ৰিডলছ। আধা পোহৰ আধা আন্ধাৰ ছয়া ময়া ৰহস্যৰে ভৰি থকা কোনো জগিনীৰ খুপৰিৰ দৰে সেই ৰাতি ৰৈ গৈছে স্মৃতিৰ কোনো গলিত। সেই ৰাতি বিশ্ববিদ্যালয় মহোৎসৱ শেষৰ সময়তে প্ৰচণ্ড গাজনি ধুমুহাই আকাশ চিৰাচিৰ কৰি পেলাইছিল। চিৰাচিৰ হৈছিল মোৰ পাৰ পোৱালিহেন ধপ ধপ কলিজা। সহজাত আৰোপিত ভাৱনাৰে মই চেতনাত সি লৈছিলোঁ এই কথা, বিচনাত সকলো পুৰুষ একেই। অথচ আপুনি আছিল অনন্য। মই কঢ়িয়াই ফুৰা এফ্ৰডিজিয়াক সিদিনা আপুনি ছালত পিন্ধি লৈছিল। মই এটা এটাকৈ মোৰ পাখিবোৰ সহাই পেলাইছিলোঁ। কিন্তু আপোনাৰ দুচকুত সেয়া কি আছিল? আন্ধাৰৰ মাজতো বাহিৰৰ পৃথিৱীক কৰাঘাত কৰি একোবাৰ চাটকৈ জ্বলি উঠা বিজুলীৰ মাজত মই স্পষ্টকৈ দেখা পাইছিলোঁ আপোনাৰ দুচকুত ওলমি আছিল পুতৰ দুটা জলীয় পাত্ৰ। মই এটা এটাকৈ মোৰ পাখিবোৰ বুটলি লৈছিলোঁ আৰু ডেউকা জোপাই খাটখনত পৰি ৰৈছিলোঁ। আপুনি মাজে পৰে মোৰ গাৰ পৰা খহি পৰা কম্বলখন তুলি দিছিল আৰু মোৰ ধপ ধপাই থকা কলিজাটোত ৰুই দিছিল এক অন্য বোধৰ পুলি। সেই ৰাতিৰ শেষত এক নতুন পুৱা হৈছিল। নতুন পৰ্ব এটাৰ আৰম্ভ ঘটিছিল সেইদিনাই। তাৰপিছত কত কাল পাৰ হৈ গৈছে মূৰৰ ওপৰেদি। আৰু আজি সুদীৰ্ঘ কালৰ মূৰত হলত নামভৰ্তিৰ ডেস্কত নিৰীক্ষকৰ দায়িত্বৰে বহি থাকোঁতে অত যুগৰ মূৰত কোন আহি থিয় দিছিল সি মোৰ সন্মুখত? আপুনি? নহয় নহয়, আপুনি বুলি সেয়া ভ্ৰম আছিল মোৰ। সেয়া আছিল আপোনাৰেই তেজ পানীৰে গন্ধা হাইলাখ আপোনাৰ দৰেই আপোনাৰ সন্তান। কি মিল! হৰি হৰি, একেবাৰে আপোনাৰ দৰে। এই নিখুঁত সাদৃশ্যই মোৰ চেতনাত চাবুক সোধাই অতীতৰ পাত কিছুমান কুৰুকি কুৰুকি উলিয়াই আনিবলৈ বাধ্য কৰি তুলিলে। আৰু এতিয়া এই উৎকট গৰমৰ নিশাও মই ফেন এচি সকলো বন্ধ কৰি থৈছোঁ। আচলতে বতাহ পোহৰ সকলোৰে পৰা বহু আঁতৰত মই যে নিজকে লুকুৱাই পেলাব খুজিছোঁ। অথচ এয়া কি? নিৰন্ধ্ৰ আন্ধাৰৰ মাজতেই দেখিছোঁ পানীৰ এক বিজলোৱা স্তৰণ। এয়াতো আপোনাৰেই পানী। সহস্ৰ ফণাৰে ফেট তুলি লক লক দীৰ্ঘ জিহ্বাৰে এই পানীয়ে যেনিবা এক ব্ৰহ্মদৈত্যৰ ৰূপ লৈ মোক লেহন কৰিব লাগিছে। ই মোৰ ভিতৰতেই স্ফীত কৰি তুলিব লাগিছে পানীৰ এক জলাশয়। মোৰ পিছে উশাহ চুটি হৈ আহিল। মই হাফুলা মাৰি গৈ খিৰিকীখন খুলি দিলোঁ। শীতল বতাহ এচাটি সোমাই আহি একেবাৰে মোৰ পিছফালেলৈ চুলেহি। পিছফালে থিয় হৈ সি লাহেকৈ কৈ উঠিল, চৰি। মোৰ কলিজাটোক যেন কোনোবাই দুটুকুৰা কৰি পেলালে। বিজয়ে আজি অত বছৰ ধৰি মোৰ সৈতে সহবাস কৰি আহিছে। অথচ আজি পৰ্যন্ত তাৰ হীৰা উপহীৰাত স্ফীত হৈ থকা আকাংক্ষাবোৰ নিগৰি মোৰ ছাল ভেদিব পৰাগৈ নাই।
নাই নাই, এফ্ৰডিজিয়াককেও তলাব নোৱাৰা মোৰ শৰীৰক লৈ একো আপত্তিয়েই নাই তাৰ। এয়াই কি প্ৰেম? আন্ধাৰ পাতল হৈ আহিল, অথচ মোৰ চেতনাত জাজৰীৰ দৰে বাহ বন্ধা গেদৰ তৰপবোৰ ঘন হৈ আহিব লাগিছে। এই তৰপবোৰ লৈয়েই মই থিয় দিছোঁহি আপোনাৰ সন্মুখত। আপুনিতো নাজানে মোৰ অন্তৰীণ জীৱন কেনেধৰণৰ। বিশ্বাস কৰক, বিজয়ৰ সৈতে যে প্ৰথম কৰ্ণাটকলৈ গৈছিলোঁ ছেমিনাৰ দিবলৈ, আপুনিতো মোক শুভকামনা জনাইছিল, অথচ মই সি গা ধুই অহা বাল্টিটোৰে গা ধুবলৈও অশান্তি পাইছিলোঁ হোটেলত তাক অকলে এৰি মই ঘূৰি ফুৰিছিলোঁ মোৰ বন্ধু অৰণৰ সৈতে। আৰু আনকি আজি ইমান বছৰ একেখন ছাদ ভগাই লোৱাৰ পিছতো মই ভগাই ল'ব পৰা নাই একেটা ৰাতিক তাৰ সৈতে। কালি ভাবিছিলোঁ এফ্ৰডিজিয়াকৰে হ'লেও মই মচি পেলাম আপোনাক, কিন্তু নাই, সংবোধনৰ ছালত লিপিত খাই থকা আপোনাৰ সত্তাক মই কেনেকৈ পাহৰি পেলাওঁ। আৰু কি নিৰ্বিকাৰভাৱে আপুনি এতিয়া কৈ উঠিছে যে মই উভতি যোৱা উচিত। এৰা, উভতি নগৈ মোৰ ওচৰত আন বাট কি আছে? অথচ মোৰ চেতনাত এতিয়াও পানীৰ তলত তৰপে গেদ জমা হোৱাৰ দৰেই জমা খাইছে দ্বিধা আৰু দ্বন্দ্বৰ স্তূপীকৃত তৰপ। আপুনি কোৱাৰ দৰেইতো অতদিনে যাত্ৰা কৰিলোঁ মিমচা কাঠৰ নাও বাই নদীৰ বুকুৱেদি। আপুনিতো গঢ়ি তুলিলে প্ৰথম পাৰ আৰু দ্বিতীয় পাৰৰ মাজত এখন দলং। একাধাৰে 9টি কালস্তম্ভৰে সজোৱা এই দলং পাৰ হৈয়ে মোৰ সন্মুখত থিয় দিছিলহি আপোনাৰ পানীৰ সন্তান। আৰু মই ৰৈ গ'লোঁ তৃতীয় পাৰত। চৌদিশে মাথো ধূলিৰ কৰ্কশ সাম্ৰাজ্যত লঠঙা মৃতপ্ৰায় গছৰ দৰেই হৈ অনুভৱ কৰিছোঁ প্ৰেমৰ বিকল্প নাই। যি হিয়ৰ আকাৰহীন অৱয়ৱক চেতনাৰ পিঠিত আপুনি বুলি অতদিনে বান্ধি লৈ ফুৰিছোঁ, সেয়াও দেখোন বিভ্ৰম যেনেই প্ৰতীয়মান হ'ব লাগিছে। শিৱনো কি মোৰ ঈশ্বৰ, প্ৰেম নে বাসনাৰ প্ৰতিভূ? নাই, শিৱটো চেতনজুৰি ৰজি থকা, অনবৰতেই ছাঁ দি থকা কল্পবৃক্ষ। অথচ মোকতো অতদিনে ছাঁ দি আহিছে বিজয়ে। তেনেহ'লে মোৰ এই তেজ মঙহৰ জীৱন্ত গল্পটিৰ কি পৰিসমাপ্তি কেতিয়া মই গ্ৰহণ কৰি লওঁ? হয়তো সদায় চলি অহাৰ দৰে এক সুখপ্ৰদ সামৰণিৰ ধ্ৰুপদী শৈলীকেই গ্ৰহণ কৰিবলৈ ময়ো ভাল পাম। বিশ্বাস অবিশ্বাসৰ এক ধোঁৱাময় জগতত অৱস্থান কৰা বৈতৰণীৰ ইপাৰ সিপাৰৰ অধিবাস্তৱিক জন্মান্তৰৰ দৃশ্যপটকে ময়ো ভৰসা কৰি ল'ম। এয়া নীৰৱে নিৰলে মই মিমচা কাঠৰ নাও বাই গৈ আছোঁ গহীন বনৰ মাজৰ সুগভীৰ জলধিৰে। গৈ আছোঁ সিটো প্ৰান্তত আপুনি ৰৈ থাকিব বুলি, য'ত নাই প্ৰথম দ্বিতীয় অথবা তৃতীয় বুলি বিভেদৰ বাৰ, য'ত শৰীৰ মন আত্মাৰ সমস্ত অৰ্থত ৰৈ যাব এক পৰম স্থিতি, সমস্ত গৈ বিলীন হৈ যাব। এই বিলীয়মান গতি অবিনাশী। ঠিক এইখিনিতেই মই ধ্ৰুপদী ৰীতিক প্ৰত্যাহ্বান জনাম আৰু ঠেলি দিম এই প্ৰশ্ন, আপোনালৈকে দিম, সকলোলৈকে ঠেলিম এই প্ৰশ্ন, কিয় আপোনালোকক মেপিং কৰা হৈ গ'ল প্ৰথম পাৰৰ মানুহ বুলি? এয়া কি শতাব্দীজোৰা প্ৰাচীন পৌৰুষ পৰম্পৰাৰে প্ৰতিফলন? কিয় আপোনালোক প্ৰথম পাৰত থিয় দিছেগৈ নিজে নিজে? এৰা, আপুনি ঠিকেই ভাবিছে, কিন্তু তেতিয়ালৈ আৰু উভতি যোৱাৰ কোনো বাটেই নাথাকিব। তেতিয়া মোৰ চেতন অচেতন জুৰি খোদিত হৈ ৰ'ব
অন্য এক ফলক। ধন্যবাদ গল্পটো যিসকলে শুনিলে। তৃতীয়ত্বৰ ধাৰণা সমসাময়িক সমাজ বিজ্ঞানিক বা জেণ্ডাৰ ষ্টাডিজত এনেকুৱা বহুত ধৰণৰ ডিবেট চলি থাকে, কিয় থাৰ্ড বুলি তেওঁলোকক নামাকৰণ কৰা হয়। আকৌ ষ্ট্ৰেইট বেণ্ড তেওঁলোকে এনেকুৱা এটা কুৱেশ্যন কৰে বহুতে যে যিসকল মানুহ থাৰ্ড জেণ্ডাৰৰ নহয়, মই ইয়াত থাৰ্ড জেণ্ডাৰ মানে অকল ট্ৰান্সজেণ্ডাৰৰ কথা ক'ব বিচৰা নাই, গোটেই LGBTQ কমিউনিটিৰ কথা ক'ব বিচাৰিছোঁ। তেওঁলোকৰ LGBTQৰ বাহিৰৰ যিখিনি মানুহ সেইসকলক ষ্ট্ৰেইট বুলি কোৱা হয়। তো এই প্ৰশ্নটো বহুত সময়ত উত্থাপন হয় যে বাকী মানুহখিনিক যে ষ্ট্ৰেইট বুলি কোৱা হয়, LGBTৰ মানুহখিনি বেণ্ড নেকি? আকৌ এটা কুৱেশ্যন আহে যে আকৌ যিটো ডিবেট চলি আছে এতিয়াও বহুত গৱেষণা পত্ৰত এই ধৰণৰ কথাবিলাক হৈ আছে একাডেমিক ষ্টাডিজত, কিন্তু আমাৰ সাহিত্যত যিটো সকলোৱে পঢ়া সাহিত্যৰ ক্ষেত্ৰত এনেকুৱা লেখা আছে যদিও এই ধৰণৰ সমসাময়িক বিষয়বিলাকক প্ৰশ্ন তোলা বিষয় কিমান আছে প্ৰশ্ন তোলাকে, সেয়াও এক গুৰুত্বপূৰ্ণ কথা। আৰু এই প্ৰশ্নটো বহুত সময়ত উত্থাপন হয় বহুত গৱেষণা পত্ৰত, বহুত ছেমিনাৰত। মই নিজেও জেণ্ডাৰ ষ্টাডিজৰ ওপৰত 2খনমান ছেমিনাৰ দিওঁতে এই কথাটো বহুত সময়ত আলোচনা হৈছিলে যে আমি থাৰ্ড জেণ্ডাৰ বুলি নামাকৰণ কৰা হৈছে, কিয় মেলক কিয় ফাৰ্ষ্ট জেণ্ডাৰ বুলি দিয়া হ'ল আৰু উইমেনক কিয় তেতিয়াহ'লে ছেকেণ্ড জেণ্ডাৰ কৰা হ'ল। সেইটো এটা পেট্ৰিয়াৰ্কেল পেটাৰ্ণ বুলি ধৰা হয়। ধৰণৰ বহুত ডিবেট আছে আৰু ঠিক তেনেকুৱা ভাৱনাক লৈয়ে মই গল্পটো লিখিছিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু সেয়া আৰু ধন্যবাদ।